মিয়া ভাই সিৰাজক টিউচন লৈ দিবলৈ নাছিল টকা, কিন্তু বৰ্তমান মিয়া ভাইয়ে কপাইছে বিশ্ব। এগৰাকী মুছলমান হিচাপে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। ক্ৰিকেটাৰ সিৰাজৰ মাতৃয়ে কৈছে, মোৰ ল'ৰাটোক এটা সময়ত টিউচনলৈ পঠিয়াবলৈও নাছিল টকা, অৰ্থাৎ টিউচন লৈ দিবলৈ নাছিল টকা। সেই সিৰাজ এতিয়া বৰ্তমান ক্ৰিকেট জগতত নক্ষত্ৰৰ দৰে জিলিকি উঠিছে। সিৰাজে যেতিয়া ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিছিল তেতিয়া সেই খবৰ শুনি মোৰ চকু পানী ওলাই গৈছিল। অতি দৰিদ্ৰ পৰিয়ালৰ পৰা উঠি অহা সিৰাজ আজি দুখীয়া দৰিদ্ৰ প্ৰতিভাৱান যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে। অৰ্থাৎ মিয়া বাই খ্যাত সিৰাজে কপাইছে বিশ্ব। অতি দুখীয়া পৰিয়ালৰ আছিল সিৰাজ। মহম্মদ সিৰাজ লাহে লাহে নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিবলৈ আৰম্ভ কৰাৰ পাছতে বহু কষ্ট ত্যাগৰ মাজতে ভাৰতীয় দলত স্থান পোৱাৰ পাছতে সিৰাজৰ বলিঙত কঁপিছিল আন আন ক্ৰিকেটাৰ। আৰু বৰ্তমান মিয়া ভাই খ্যাত এইগৰাকী মহম্মদ সিৰাজ বিশ্বকাপতেই হওক বা টেষ্ট মেচতেই হওক সকলোতে দেখিবলৈ পোৱা যায় মহম্মদ সিৰাজৰ দক্ষতা।